নমস্কাৰ, মোৰ নাম ডক্টৰ তুলিকা ৰয়। আৰু এটিভি আহি আছে আজি ৰাতি সোমাই যাব এটিভি কেইখন আহিব টোটেল দুখন থাকিব আৰু ফাইনালি আহি পালো কামাতাপুৰ ফেষ্টিভেল এইটোৱে মেইন গেট এইফালে ধুনীয়া পাহাৰ বলক এতিয়া ভিতৰত যাওঁ আৰু ভিতৰত যোৱাৰ আগত অলপমান ৰ'ব আপোনালোকক লৈ যাই আছোঁ ঘৰলৈ আৰু ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ ঘৰৰ পৰা হেল্ল' ফ্ৰেণ্ডছ আজি যাই আছোঁ বঙাইগাঁও জিলাৰ নাক্কাটি পাহাৰৰ কাষত হোৱা কামাতাপুৰ ফেষ্টিভেল চাব আৰু আজিৰ এই ভিডিঅ'টোত অলপমান ৰাজবংশী সুৰত কথা ক'ব চেষ্টা কৰিছোঁ কিবা ভুল হ'লে ক্ষমা কৰিব সকলোকে জনাইছোঁ নমস্কাৰ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এই ভিডিঅ'টো মোৰ পিছফালে এইফালে আছে সাংস্কৃতিক সন্ধিয়া চলি আছে ইয়াতে প্ৰগ্ৰাম বহুত কিবা কিবি আছে আজি আৰু আজি আমাৰ গৌৰৱৰ সকলোৱে গম পায় যে আজি বিশ্ব মহাবীৰ চিলাৰাই দিৱস আৰু মোৰ লগত আছে প্ৰশান্ত চৌধুৰী না ভাইটি এইটো প্ৰগ্ৰাম কোনখিনিত হৈ আছে কৈ দিয়া এইখিনি মানে দেৱানগাঁও বঙাইগাঁৱৰ দেৱানগাঁও নাক্কাটি পাহাৰৰ মানে নাক্কাটি পাহাৰত আজিৰ পৰা আৰম্ভ আজিৰ পৰা আৰম্ভ কেইটালৈকে চলিব এইটো 11 তাৰিখলৈকে হ'ব কিবা আৰু কি কি আছে ইয়াতে কি কি হ'ব মানে আজি সন্ধিয়া প্ৰগ্ৰাম আছে নীল আকাশ আৰু 6 তাৰিখে আছে মানস ৰবীন 7 তাৰিখে আছে নীলঞ্জনা ৰায় 8 তাৰিখে আছে জয় বৰুৱা 10 তাৰিখে আছে দীপলেনা ডেকা আৰু 11 তাৰিখে হ'ব মানসী চহৰীয়া আৰু শংকৰাজ কোঁৱৰ আৰু পিছফালে দেখছাম কি এটা তামাম বানাইছে ৰাজবাৰী বানাইছে দেখছাম তামাম বানাইছে যাইছি না তামাম বানাইছে কিন্তু ৰে একেবাৰে খাটাবাটি মানে ৰাজবাৰীৰ ভিতৰত যাং কি কি আছে দেখো তাতে যাই এখন আমরা যাং ৰাজবাৰীৰ ভিতৰত কিন্তু এই দি যাওয়া নাযায় সেই দি ঘুরি যাব লাগবে এই দি খালি রাজার মানুষগুলা যাব পারবো আমি তো বেলেগ জায়গা দিয়ে ঘুরি যাব লাগবে প্রজা যেহেতু আমি বেলেগ জায়গা দিয়ে ঘুরি যাব লাগবে লেটস ওয়েট আহি পালং ৰাজবাৰীৰ ভিতৰত ইয়াতে বহুত আগৰ পুৰণা কিবা কিবি ফটো আছে চাওক নমস্কাৰ, মোৰ নাম ডক্টৰ তুলিকা ৰয়। মই গৌৰীপুৰৰ পৰা আহিছোঁ আৰু এইকেইটা মই নিজে অঁকা বা বনোৱা বস্তুকেইটা হয় এইখিনি মই নিজে অঁকা কি কি আছে ইয়াতে ইয়াতে মুখা হয় চণ্ডীৰ মুখা এইটো পিন্ধি পেলাই ডান্স কৰে ৰিচেণ্টলি আপোনালোকে চাইছে হুদ্দা কলা তাৰপিছত মুভি এখন ওলাইছে যে সেইটোৰ নিচিনাকৈ এইটো আমাৰ নেটিভ ডান্স হয় আৰু বান্দে বৰুৱা এইটো আমাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট কোচ ৰাজবংশী আৰু তেনেকৈ এইটো এটা আছে মিউজিকেল ইনষ্ট্ৰুমেণ্ট কি কয় এইটো দোতৰা এইটো চাৰিন্দা বুলি কয় লগতে এইটো বেছ নহয় এইটো বেচ হয় এইটো কোচ ৰাজবংশী গামোচাৰ ষ্টাইলত এইটো বেচটো বনোৱা হৈছে ঠিক আছে ধন্যবাদ কি কি আছে এগুলা গাহৰি আছে আৰু মাছ আছে আৰু এইবিলাক আচ্ছা আপনার দোকান কি কি আছে কোচ রাজবংশী জনগোষ্ঠী কোচবিহার রাজসভা জিনলে মানে গয়না কাটি আহলংকার লগতে ট্রেডিশনাল গহনা না হয় কোচবিহার রাজসভা গহনা হয়
ইয়াতে চবেই পাব পুখুৰী সৰু সাইজৰ পৰা 4 ইঞ্চি 5 ইঞ্চি পৰা আপুনি একদম 22-24 আৰু ইয়াতে আপুনি চাব পাৰিব এইটো দেখকচোন এইটো বীৰ চিলাৰাই নম্বৰ 1 স্প্ৰিঙৰ হয় ল'ব পাৰিব আমাৰ এইটো লোকাল প্ৰডাক্ট হয় আমি ইয়াতে বনোৱা এইটো দাম গিলা কোনটাৰ কি দাম দাম আছে আপোনাৰ 800-900 পৰা ষ্টাৰ্ট হৈ পেলাই 5000 লৈকে আছে ইয়াতে আৰু এইবিলাক সব গোৰ্খা ট্ৰেডিশনেল বস্তু আ অলংকাৰ 300 টাকা আৰু ট্ৰেডিশনেল কোচ ৰাজবংশীৰ বিয়াৰ ছাতি সব কি ধুনীয়া আমাৰ আৰু ইয়াতে বহুত গছপুলি আছে ক'ব গ'লে নাৰ্চাৰীয়ে খুলিছে ইয়াতে আমাৰ মুখ্য অতিথি সন্মান দিবৰ কাৰণে দাদা ক'ৰ পৰা আহিছে আমি খগৰপুৰৰ পৰা কোকৰাঝাৰ খগৰপুৰ খগৰপুৰ বেছি দূৰ নহয় অলপ আপোনাৰ সব এগিলা হয় আৰু এইফালে আছে কেম্পিং কৰাৰ কাৰণে কিবা কিবি বলক ভিতৰত যাই জানি লওঁ কি আছে ইয়াতে আৰু এইবাৰ লগ পালোঁ নন্দন দাদাক দাদা আপোনালোকৰ ইয়াতে কেম্পিঙৰ কি কি ব্যৱস্থা আছে ক'ত কি হ'ব কিমান কষ্ট হ'ব বুজাই দিবচোন বস্তুখিনি কেম্পিং বুলিয়ে নহয় নাক্কাটিত আচলতে গোটেইখিনিয়ে আপোনাৰ ফেচিলিটি ৰখা হৈছে আপোনাৰ জিপ লাইনিঙৰ ব্যৱস্থা কৰা হৈছে হৰ্চ ৰাইডিঙৰ ব্যৱস্থা কৰা হৈছে হট এয়াৰ বেলুনৰ ব্যৱস্থা কৰা হৈছে আপোনাৰ বনফায়াৰৰ ব্যৱস্থা কৰা হৈছে গীত মাত কৰিব পাৰিব তেওঁলোকে আপোনাৰ গাহৰি পুৰা খাব পাৰিব যিমানখিনি এনজয়খিনি গোটেইখিনি কৰিব পাৰিব নাইট কেম্পিং কৰিব পাৰিব আৰু কষ্টটো ইমান বেছি নহয় নৰ্মেলি যিমানখিনি আচলতে লোৱা হয় তাতকৈ বহুত কমত আচলতে দিয়া হৈছে আৰু এডভেঞ্চাৰ গোটেইখিনি আচলতে ব্যৱস্থা কৰা হৈছে আপোনাৰ মটৰ গ্লাইডিঙৰ ব্যৱস্থা কৰা হৈছে ATV বাইক ৰাইডাৰ্ছৰ ব্যৱস্থা কৰা হৈছে আৰু যিমানবিলাক থলুৱা সাজপাৰ থলুৱা খাদ্য প্ৰত্যেক দিনে সাংস্কৃতিক অনুষ্ঠান ডাঙৰ গায়ক জনপ্ৰিয় গায়কবিলাক আহিব গতিকে সকলোকে অনুৰোধ জনাইছোঁ সকলোকে আহক নাইট কেম্পিং কৰক জীৱনটোৰ মজা লওক ইয়াতে আপোনাৰ নাইট কেম্পিঙৰ ব্যৱস্থা আছে বনফায়াৰৰ ব্যৱস্থা আছে পুৰা গাহৰিৰ ব্যৱস্থা আছে গোটেইখিনি আছে গতিকে নাইট কেম্পিঙৰ বস্তুখিনি এইখিনি এইবিলাকে গোটেইখিনি নাইট কেম্পিঙৰ কষ্ট কিমান আহে কষ্ট একদম ন্যূনতম মানে মিনিমাম 1500 টকাৰ পৰা আৰম্ভ কৰি তাতকৈ অলপ বেছিও আছে মিনিমাম 1500 টকাৰ পৰা আৰম্ভ কৰি ধুনীয়াকৈ আৰু ইয়াতে ফেচিলিটি কি পাব গোটেইখিনি ফেচিলিটি পাব আচলতে কেম্পিং চাইডত যিমানখিনি ফেচিলিটি থাকে ধুনীয়াকৈ বনফায়াৰ ব্যৱস্থা কৰিব পাৰিব ধুনীয়াকৈ আপোনাৰ গীত মাতৰ খোৱা বোৱাৰ ব্যৱস্থাখিনি খোৱা ব্যৱহাৰ যি খায় যেনেকৈ খায় আপোনালোকে যোগাৰ কৰি গোটেইখিনি ব্যৱস্থা কৰা হৈছে গোটেইখিনি ব্যৱস্থা হৈছে সকলো ধৰণৰ খাদ্য যেনেকৈ ধৰণৰ মানুহে আচলতে বিচাৰে জীৱনটো উপভোগ কৰাৰ কাৰণে যিমানখিনি আচলতে প্ৰয়োজন গোটেইখিনি ব্যৱস্থা কৰা হৈছে পিছফালে আপোনাৰ এইটোৱে নাক্কাটি পাহাৰ না হয় নাক্কাটি পাহাৰ নাক্কাটি নামটো কিয় হ'ল ক'ব পাৰিব নেকি নাক্কাটি আচলতে এটা ঐতিহাসিক কাহিনী এটা আছে আপোনাৰ আমাৰ কাষতে আপোনাৰ পূব দিশত লাগি পশ্চিম দিশত লাগি থকা যিটো আপোনাৰ ভৈৰৱ পাহাৰ বা আপোনাৰ ভূমিশ্বৰ পাহাৰ এই ভূমিশ্বৰ পাহাৰৰ আচলতে ৰজা আছিলে আৰু আপোনাৰ মহাৰাণী বুলি আছিলে আচলতে পাহাৰখনৰ নাম মহাৰাণী পাহাৰ মহাৰাণী ৰজা আছিলে ভূমিশ্বৰ আৰু পাহাৰখনৰ নাম আছিলে আপোনাৰ ৰাণী গতিকে আপোনাৰ ৰাণীৰ এটা সম্পৰ্ক আছিলে ৰজা যেতিয়া আপোনাৰ যুদ্ধলৈ গৈছিলে ৰাণীৰ সৰু ভায়েকৰ লগত মানে ৰজাৰ সৰু ভায়েকৰ লগত এটা সম্পৰ্ক এটা হৈছিলে গতিকে যুদ্ধৰ পৰা ঘূৰি আহি ৰজাৰ খঙত মানে টিঙিৰি তোলা হৈ ৰাণীৰ নাকটো কাটি দিলে গতিকে সেইদিনাখনৰ পৰা আচলতে মহাৰাণী পাহাৰখনৰ নামটো আপোনাৰ নাক্কাটি পাহাৰৰ কাৰণে এটা ঐতিহাসিক এটা কাহিনী আছে ঠিক আছে ধন্যবাদ আৰু এইফালে আছে ATV বাইক এটা চলাব পাৰিব আহিলে আৰু মোৰ লগত আছে দাদা আপোনাৰ নামটো দীপক এইটো আপোনালোকৰে হয় আমি আনিছোঁ এইটো কিমানকৈ এইটো পাৰ ৰাইড 200 কিনিছোঁ আমি একদম ৰিজনেবল প্ৰাইচ ৰাখিছোঁ যাতে সকলোৱে ইয়াতে এডভেঞ্চাৰ কৰিব পাৰে এনজয় কৰিব পাৰে সেইকাৰণে আমি ৰিজনেবল প্ৰাইচ ৰাখিছোঁ আৰু ইয়াতে আমাৰ ভালেকেইটা এক্টিভিটিজ আছে আপোনাৰ ইয়াতে থাকিব আপোনাৰ পেইন গানটো থাকিব পেইন গান যোনে মানে পাবজি গেমিং কৰে এইটোত থাকিব বাচ্ছাৰ বাউন্সি থাকিব বাচ্চাবোৰ খেলিব পাৰিব তাৰপিছত আৰ্চাৰী যিটো আমি শ্বট মাৰোঁ আৰ্চাৰী থাকিব স্নাইপাৰ শ্বট থাকিব গোটেইখিনি এক্টিভিটি পাব ইয়াতে গোটেইখিনিতে হ'ব হয় গোটেইখিনি ইয়াতে হ'ব প্ৰগ্ৰাম কেইদিনলৈকে চলিব আমাৰ একদম টিল অফ দ্য এণ্ড যিটো 11 তাৰিখলৈ চলিব 11 তাৰিখ হয় 11 ফেব্ৰুৱাৰীলৈ চলিব আপোনালোকে আহিলে ইয়াতে দাদাৰ ATVখন চলাব পাৰিব সকলো আহিব আৰু ATV আহি আছে আজি ৰাতি সোমাই যাব ATV আহিব টোটেল 2খন থাকিব বাকী গোটেইখিনি বস্তু পাব চব এভেইলেবল পাব সকলো আহিলে হ'ল অ'কে থেংক ইউ আৰু এইবাৰ উঠিম ATVত আহক হেলমেট পিন্ধি ল কেনে লাগিছে
লাগিছেতো ভালে লাগিছে কথা হ'ল হেলমেটটো পিন্ধি লোৱাটো ভাল হ'ব নেকি আৰু মোৰ পিছফালে দেখা পাইছে এইটো হট এয়াৰ বেলুন বৰ্তমান ফুলা নাই বেলুন হৈ আছে বৰ্তমান আৰু ভাইটিৰ লগত আছে হেল্ল' তোমালোকৰে হয় আমাৰে কিমানকে উঠিলে এনে পাৰ হেড 700 কে পৰিব কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিবা এইটো এতিয়া আজি সন্ধিয়া ট্ৰাই কৰিম আজি সন্ধিয়া পুৱা ট্ৰাই কৰা হৈছে অলৰেডি আৰু অলপ মানে কি ইয়াতে উঠে না ইয়াতে থাকিব তো ইয়াতে 3জনকে ধৰিব আহিব কমতাপুৰ ফেষ্টিভেলত আমাৰ কেম্প সাইটও থাকিব চাজাবৰ কেম্প সাইট বুলি তাৰপিছত এয়াৰ বেলুন থাকিব হট এয়াৰ বেলুন এতিয়াতো আপুনি দেখা পাইছে 8 তাৰিখৰ পৰা আহি থাকিব কি কয় জিপ কি কয় এটা মটৰ গ্লাইডিং থাকিব ঠিক আছে থ্যাংক ইউ আৰু এইফালে আছে বাণিজ্য মেলা ট্ৰেড এক্সপো আৰু এইফালে আছে সাৰ্কাছ আৰু ইয়াতে বাউন্সিং বা বাচ্চাগিলা উঠোৱাৰ জয় পাই থাকিব সেইফালে দেখা যায় আছে সেইফালে বোধহয় ডেন্স হ'ব ডিস্কো ধামাক্কা আৰু এটি হ'ল মনসা মন্দিৰ আহিছে অসম চৰকাৰৰ কমতাপুৰ ফেষ্টিভেল চন্দ্ৰমোহন পাটোৱাৰী আয়োজন কৰা হৈছে আমাৰ এই সভাখনত উপস্থিত হৈছে অসমৰ সাংস্কৃতিক বিভাগের জয়েন্ট সেক্রেটারি আর আমার বন্ধুসকল আজি কমতাপুৰ ফেষ্টিভেলৰ প্ৰথম দিন আৰু আমি আজি এনেকৈ উপভোগ কৰিলোঁ কমতাপুৰৰ ফেষ্টিভেলৰ প্ৰথম দিন এইটো বঙাইগাঁও জিলাৰ নাক্কাটি পাহাৰৰ কাষত আপোনালোকে আহক বহুত ভাল লাগে ইয়াতে ট্ৰেকিং আছে ট্ৰেকিং কৰিব পাৰিব পাহাৰত উঠিব পাৰিব তাৰপিছত কেম্পিং আছে গোটেই ৰাতি ইয়াতে থাকিব পাৰিব ATV বাইক আছে ATV বাইকো চলাব পাৰিব হট এয়াৰ বেলুন আছে হট এয়াৰ বেলুনত উঠিব পাৰিব আহক আপোনালোকে আৰু প্ৰত্যেক দিনাই ইয়াতে সাংস্কৃতিক সন্ধিয়া হ'ব অসমৰ বিভিন্ন ছিংগাৰ আহিব আপোনালোকে গোটেই অনুষ্ঠান উপভোগ কৰক আৰু এই ভিডিঅ'টো যদি ভাল লাগে অনুগ্ৰহ কৰি লাইক কৰিব কমেণ্ট কৰিব আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ লগ পাম এটি নতুন ভিডিঅ'ত